So hello everyone, সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিও লৈ মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰিয়ান চম্পা আৰু জিতুৱে মায়া আৰু অৰুণাভক কেনেকৈ একেলগ কৰিব পাৰি তাৰ বাবে প্লেনিং কৰি আছিল আৰু কাইলৈ মায়াৰ জন্মদিনৰ বাবে কেকত আই লাভ ইউ ফ্ৰম অৰুণাভ বুলি লিখি মায়াক দিয়াৰ প্লেন কৰিছিল আনফালে অফিসত মায়াই ওয়ার্কার্সখিনিক বুজুৱাত তেওঁলোকে স্ট্ৰাইক কৰা বন্ধ কৰিছিল আৰু এই সকলোবিলাক মায়াৰ বাবে সম্ভৱ হোৱাৰ বাবে অৰুণাভে মায়াক ধন্যবাদ দিছিল ইফালে জিতু আৰু ৰিয়ানে কেক আনিবলৈ যাওঁতে বাটতে গুণ্ডা দুজনে জিতুক মাৰপিট কৰে আৰু ৰিয়ানক গাড়ীত ভৰাই লৈ যায় আৰু ৰিয়ানক কিডনেপ কৰিছে বুলি গম পাই মায়াই কান্দি কান্দি পাগলৰ দৰে হৈ পৰিছিল এতিয়া বাৰু ৰিয়ানক কাঞ্চন গোস্বামীয়ে কিডনেপ কৰাইছে নেকি বাৰু জানিবলৈ চাই থাকক মায়াবিনী ধাৰাবাহিকখন আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব কিডনেপাৰজনে মায়ালৈ ফোন কৰিব আৰু মায়াই চিঞৰি কোন বুলি সুধিব যদিও কোনো উত্তৰ নাপাব আৰু আজি বৈভৱ গোস্বামীয়ে মায়াক আঠু কাহি অৰুণাভ আৰু তেওঁৰ ওচৰত ক্ষমা খুজিবলৈ ক'ব এতিয়া বাৰু মায়াই বৈভৱ গোস্বামীৰ সন্মুখত আঠু কাহি ক্ষমা খুজিব না বাৰু জানিব পাৰিব মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত সেইবাবে আজিৰ খণ্ডটি চাবলৈ খুবেই ভাল লাগিব আপোনালোক বাৰু আজিৰ খণ্ডটিৰ বাবে অপেক্ষা কৰি আছেনে মোক জনাবচোন ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈও এনে ধৰণৰ আপডেটসমূহ পাই থাকিব বিচাৰিলে চেনেলটি সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটি প্ৰেছ কৰি দিব থ্যাংক ইউ